এদিনীয়া ক্ৰিকেটৰ পৰা চিৰ বিদায় ল'লে গ্লেন মেক্সৱেলে। অথচ তেওঁৱেই ৰচিছিল এদিনীয়া বিশ্বকাপত এক বিৰল ইতিহাস। অকলেই যুঁজি গৈছিল ভয়ংকৰ হৈ পৰা আফগানিস্তানৰ বিধ্বংসী বলিঙৰ বিপক্ষে। 2012 চনত যাত্ৰা আৰম্ভ কৰা মেক্সৱেলে অৱশেষত 2025ত আহি এদিনীয়া ক্ৰিকেটক জনালে চিৰবিদায়। মাজত ক্ৰিকেট অনুৰাগীৰ বাবে ৰাখি গ'ল কেতবৰ মনমুগ্ধ ইনিংছ। তাৰ মাজতে অন্যতম আছিল বিশ্বকাপত আফগানিস্তানৰ বিপক্ষে খেলা সেই অদ্বিতীয় ইনিংছটো, য'ত ভঙা ভৰিৰে অকলে যুঁজি গৈছিল মেক্সৱেলে আৰু শেষত অপৰাজিত থাকি জিতুৱাই লৈ গৈছিল অষ্ট্ৰেলিয়াক। সিদিনাখন আফগানিস্তানৰ বিপক্ষে 292 ৰান সংগ্ৰহ কৰিবলৈ গৈ 91 ৰানতেই অষ্ট্ৰেলিয়াই 7 উইকেট হেৰুৱাইছিল, যাৰ পৰা মেচ জিতুৱাই লৈ যোৱাটো কল্পনাৰ বাহিৰে একো নাছিল। পেট কামিন্সক লগত লৈ 170 বলত 202 ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িছিল। মেচখনত এনেকুৱা এটা সময় আহি পৰিছিল যেতিয়া মেক্সৱেল নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পৰাও নাছিল। তথাপি তেওঁ অৱশ ভৰি লৈয়েই এটাৰ পিছত আন এটা 6 মাৰি গৈছিল। তেতিয়া হয়তো গেলেৰীত বহি থকা দৰ্শকেও কৈছিল, মেক্সৱেল ইউ আৰ দ্য মেজিচিয়ান। 149টা মেচ, 3990 ৰান আৰু 77 উইকেট। সংখ্যাবোৰে যিয়েই নকওক কিয়, এদিনীয়া ক্ৰিকেটত 126ৰ ষ্ট্ৰাইক ৰেটত বেটিং কৰাটো কোনো সাধাৰণ কথা নহয়।